31 ডিসেম্বৰত হ'বলৈ আপুনি গান বিচাৰিব নালাগে। মাৰ্কেটত আহিল ৰানু মণ্ডলৰ হিট সং। নৱবৰ্ষৰ পূৰ্বেই ৰাইজে পালে ৰানু মণ্ডলৰ টুম্পা সোনা। বেংগলী সুন্দৰী হৈ টুম্পা সোনা গালে ৰানু মণ্ডলে। ইংৰাজী নৱবৰ্ষৰ পূৰ্বে দেশবাসীলৈ সুখবৰ। নৱবৰ্ষত শুনিবলৈ পাব ৰানু মণ্ডলৰ নতুন গীত। বেংগলী কইনাৰ সাজ পিন্ধি ৰচক পচক হৈ ৰানু মণ্ডলে আওৰালে ৰানুৰ নতুন গীত টুম্পা সোনা। ৰানুৰ টুম্পা সোনা গুণগুণোৱা ক্লিপ আপলোড হল ছচিয়েল মিডিয়াত। তাৰ পিছত কম সময়তে পুনৰ ভাইৰেল হৈ পৰে ৰানু মণ্ডল। টুম্পা সোনাৰ বাবে বৰ্তমান পুনৰ চৰ্চাত ৰানু মণ্ডল। দুবছৰ পূৰ্বে লকডাউনৰ সময়ত ৰেল ষ্টেচনত গীত গাই সমগ্ৰ দেশজুৰি ভাইৰেল হৈ পৰিছিল ৰানু মণ্ডল। ভাইৰেল ভিডিঅ' পাই গীতৰ এলবামত গান গোৱাৰো সুবিধা দিছিল হিমেশ ৰেশমিয়াই। এলবামত গান গাই একে ৰাতিতে চেলিব্ৰিটি হৈ পৰিছিল ৰানু মণ্ডল। হিমেশ ৰেশমিয়াৰ লগত গোৱা গীত তেৰি মেৰি গীতটো বেছ ভাইৰেল হৈ পৰিছিল। ৰেল ষ্টেচনত গান গাই ভিক্ষা খোজা ৰানু মণ্ডলে একেদিনাই চেলিব্ৰিটি হৈ যেন নিজৰ অস্তিত্ব হেৰুৱাই পেলাইছিল। দৰ্শকসকলে ৰানুৰ গীতক আঁকোৱালি লৈছিল যদিও ৰানুৰ অহংকাৰৰ বাবে পতন ঘটিছিল ৰানুৰ। কম সময়তে ভাইৰেল হৈ নিজৰ অস্তিত্ব হেৰুৱাই পেলাইছিল ৰানুৱে। সংবাদ মাধ্যম সাধাৰণ লোক সকলোৰে আগত অহংকাৰী ৰূপ ওলাই পৰিছিল ৰানুৰ। নিজৰ অৱনতি দেখি সামাজিক মাধ্যমত আবুল তাবুল কৰি থাকিবলৈ ললে ৰানুৱে। মুঠতে সামাজিক মাধ্যমত ট্ৰল হৈ হলেও চৰ্চাত থাকি ভাল পোৱা হল ৰানু মণ্ডল। এইবাৰ পুনৰ ভাইৰেল হৈ পৰিছে ৰানু মণ্ডলৰ নতুন ৰূপত নতুন গীত। গীতটি টুম্পা সোনা। পূৰ্বৰ জনপ্ৰিয়তা ঘূৰাই পাব নেকি ৰানুৱে? অত্যধিক অহংকাৰে পতন নমাই অনা ৰানু মণ্ডল এতিয়া পুনৰ ভাইৰেল। ৰানু মণ্ডল পুনৰ চেলিব্ৰিটি হোৱাৰ দিশে। সামাজিক মাধ্যমত ৰানুক গালি পৰা লোকেই এতিয়া আকৌ ভাইৰেল কৰিছে ৰানু মণ্ডলক। সংগীতৰ যোগেদি নহলেও বৰ্তমান তেওঁ বিভিন্ন ইউটিউবৰ জৰিয়তে ছচিয়েল মিডিয়াত জনপ্ৰিয় হৈ পৰিছে। বিভিন্ন ব্লগাৰে তেওঁৰ ঘৰলৈ গৈ নিজৰ চেনেলৰ ভিউজ বৃদ্ধি কৰিবলৈ ৰানুৰ সৈতে ভিডিঅ' বনায়। তাৰে এই টুম্পা সোনা গীতৰ ভিডিঅ' বৰ্তমান ভাইৰেল। সকলোৱে চিনাকি ৰানু মণ্ডল শেহতীয়াকৈ ছচিয়েল মিডিয়াত ট্ৰেণ্ডিং গীতৰ জৰিয়তে পুনৰ ভাইৰেল। এই ভিডিঅ'টোত কপালত ৰঙা বানাৰসী গহনা আৰু চন্দন পিন্ধি বঙালী কইনাৰ ৰূপত টুম্পা সোনা গাই থকা দেখা গৈছে ৰানু মণ্ডলক। ভিডিঅ'টো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে ট্ৰল হোৱাৰ আৰম্ভ হৈছে। ভিডিঅ'টো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে পুনৰ ট্ৰলৰ সন্মুখীন হৈছে ৰানু মণ্ডল। নিউজ এক্সপোৰ্ট মাই নিউজ নৰ্থ ইষ্ট।